আপোনালোকক আজি ভিতৰুৱা গাঁৱলৈ লৈ যাম। ইয়াতে দেখাই পাইছে এটা দলং সৰুকৈ, এইটো ভিতৰুৱা চাপৰি অঞ্চলৰ ফালে গৈ আছোঁ আমি। দেখা পালে এখন দলং আৰু চাৰিওফালে ৰাস্তা পকা, ইফালে সৰু এখন নদী আৰু ইফালে মথাউৰি বান্ধিবৰ কাৰণে মাটি পেলাইছে ৰাস্তাত আৰু ইফালে মথাউৰি বান্ধি আছে। ৰাস্তাখন পকা, এইটো চাপৰি অঞ্চল হয়। ৰাস্তাটো দিয়াৰ কাৰণে ভালে হৈছে, ল'ৰা ছোৱালী মানুহজন যাতায়াত ব্যৱস্থা চাপৰিত ভালে হৈছে, উন্নতি হৈছে চাপৰিৰ ফালে। হয়তো ভিডিঅ'টো চাই আপোনালোকে আচৰিত হ'ব পাৰে, চাপৰি অঞ্চলত এনেকুৱা যাতায়াত ভাল ব্যৱস্থা আজি আপোনালোকে গম পাব এই ভিডিঅ'ৰ মাধ্যমেৰে। চৰ অঞ্চলত এতিয়াও বানপানী অহা নাই, আহিবৰ সম্ভাৱনা বেছি। পানী এতিয়ালৈকে হোৱা নাই চাপৰিত। মানুহজন মাছ মাৰি আছে জালেৰে, চাৰিওফালে নদী, এখন দলঙৰ ওচৰত পানী থিয় হৈ আছে, চাৰিওফালে কেমেৰাটো দি আছে।